এখন বিশেষ চিঠি হৃদয়ৰ অনুপম। তোমাৰ মোৰ ভালপোৱা দুয়োখন ঘৰে মানি নোলোৱাত মই বিয়াত বহিছিল। মোৰ মা দেউতাই হয়তো কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ ফুলেৰে সজ্জিত বাটৰ ঠিকনাৰে মোক ছাঁ দিব বিচাৰিছিল। কিন্তু তোমাৰ চকুত চকু পানী আৰু দুহাতজোৰা অনুৰোধ যে লাগিলে পৃথিৱীখন এফালে যাওক, তোমাক লৈ মই আনফালে যাওঁ। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তোমাৰ সেই অনুৰোধ ৰক্ষা কৰি ৰভাৰ তলিৰ পৰাই গুচি আহিছিলোঁ তোমাৰ সতে। পিছদিনা থানাত সন্মুখামুখি হৈছিলোঁ দেউতাৰ সতে। আৰক্ষীৰ আগত দেউতাই বুকু ফুলাই কৈছিল, মোৰ ছোৱালীক অপহৰণ কৰা হৈছে। প্ৰত্যুত্তৰত মই কৈছিলোঁ যে মই ইচ্ছামতে অনুপমৰ লগত গুচি আহিছোঁ। যিখন বিয়া মা দেউতাই পাতিছিল সেই বিয়াত মোৰ সমৰ্থন নাছিল। দেউতাতকৈ পৃথিৱীৰ শ্ৰেষ্ঠতম পুৰুষৰ আসনত বহুৱাইছিলোঁ তোমাক। দেউতাই বুকুত প্ৰচণ্ড আঘাত লৈ ঘৰলৈ উভতিছিল আৰু মই যেন পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হৈ তোমাৰ সতে গুচি আহিছিলোঁ। আঘোণী দিনৰ দৰে টেঙা খাবলৈ মন যোৱা দিনটোৰ কথা তোমাৰ পৰিয়ালে জনাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছিল। সেয়া বোলে তোমাৰ সান্নিধ্যৰ নহয়। য'ত মিছা আৰু চক্ৰান্তৰ পয়োভৰ থাকে তাত বাস্তৱ সত্য বুলি জানো কিবা থাকিব পাৰে? বহু কৌশলেৰে তোমাক আঁতৰাই নিছিল মোৰ কাষৰ পৰা। সময়ৰ কি যাদুকৰী খেল। কুঁৱলীয়ে অৰণ্যক বাট ভেটি ধৰাৰ দৰে পোহৰ বিচাৰি যাওঁতে অন্ধকাৰত আবদ্ধ হ'লোঁ। না আগবাঢ়ি যাব পাৰোঁ, না উভতি আহিবলৈ মোৰ ৰাস্তা আছিল। জীৱনৰ ৰংগমঞ্চত তোমাৰো নিখুঁত অভিনয় আৰু নেপথ্যত যেন ভগৱানৰ মই মা দেউতাক দিয়া আঘাতৰ সুন্দৰ বিচাৰ। তুমি মোৰ সাহসৰ সাৰথি নোহোৱাত লঘোণীয়া ভোকটোৰ সতে কাহানিও সহবাস নকৰা মইজনী ঘাম আৰু শ্ৰমৰ পাত পঢ়িলোঁ। অথচ গছৰ শিপাৰ দৰে বাঢ়ি আহিছিল বদনাম। কিন্তু বদনামৰ ভৰ সহিব নোৱাৰাকৈ মই হাউলি যোৱা নাছিলোঁ। মোক দেখিলে দিনৰ খিলখিল হাঁহিবোৰে ৰাতি হ'লে দুৱাৰত টুকুৰিয়াই কৈছিল, ঘোলা পানীৰ ঢলত উটি যাবলৈ আহিছোঁ। কত যে পাৰ কৰিলোঁ টোপনিবিহীন ৰাতি। কিন্তু কোনো দিন অশ্লীলতাত মুখ জুবুৰিয়াই ধোৱা নাই চকুৰ পতা। এতিয়া মৰাসুঁতিৰ বালি চৰতেই ৰ'দে চিকমিকাই উজলি উঠিছে। জীৱনক একেলগে উদযাপন কৰাৰ সাক্ষী হিচাপে হোৱা ছোৱালীজনী উচ্চ শিক্ষাৰে শিক্ষিত হৈ বৰ্তমান অসম চৰকাৰৰ উচ্চ পদত কৰ্মৰত। সেয়ে তাইৰ উপযুক্ত বয়সত বিয়া ঠিক কৰিছোঁ। যদিহে মন মগজুৰ শৰাত পতা নাই, তেতিয়াহ'লে হৰি নাম লোৱা বয়সত নুমুৱাই দিয়া তেজে তেজক পান কৰা শলিতা। ধূসৰ ধূলি উৰুৱাই উৰুৱাই তুমি আহিবা। পিতৃ হিচাপে কন্যাদানেৰে তাইক এজোলোকা আশীৰ্বাদ দিবাহি। যিহেতু তাইতো উপচা যৌৱনৰ ভেটা ভঙা ঢলত উটি অহা নাছিল, সেয়ে হাতৰ মুঠিৰ পৰা পিছলি যোৱা এমুঠি বালিৰ দৰে তাইক অৱমাননা নকৰিবা। তোমাৰ প্ৰতি মই কোনো ঘৃণাৰ ভাৱ ৰখা নাই। কোনো দিন তোমাক হাত জোকাৰি বিদায় জনোৱা নাই। কিয়নো সেই সময়ত এফালে তোমাৰ মা দেউতা আৰু আনফালে মই, য'ত তুমি মোতকৈ তোমাৰ মা দেউতাৰ ওজন ভালকৈয়ে অনুভৱ কৰিছিলা আৰু তুমি নিৰুপায় আছিলা। এতিয়া
যদি তুমি আহা, বতাহে উৰুৱাই নিব তোমাৰ কন্যা দানৰ খবৰ। উৰ পৰিব ব্যক্তহীন কণ্ডল ধ্বনি, উদ্ঘাটন হ'ব জীৱনৰ প্ৰকৃত সত্য এটা, সমাপ্তি ঘটিব এটা অভিশপ্ত যুগৰ। এটি তোমাৰ পত্নী অৰুণিমা। যদিহে আপোনালোকৰ ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এখন নীলাখামৰ চিঠিৰ সৈতে মই বুলমণি বৰিয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।